প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ টেক মাই আছাম চেনেললৈ। আমি সকলোৱে ব্যৱহাৰ কৰোঁ গুগল পে'। গুগল পে'ৰ জৰিয়তে আমি মানি ট্ৰান্সফাৰ, ডিটিএইচ ৰিচাৰ্জ, মোবাইল ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট দিওঁ। কিন্তু গুগল পে'ৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কি অভিযোগ চাওঁ। গুগল পে' বন্ধ কৰাৰ দাবী উচ্চ ন্যায়ালয়ত গোচৰ। গুগল পে'ৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতত তেওঁলোকে ৰিজাৰ্ভ বেংক আৰু নেশ্যনেল পেমেণ্টছ কৰ্পোৰেশ্যনৰ নিৰ্দেশনা অমান্য কৰাৰ অভিযোগ উঠিছে। এই বিষয়টো তদন্ত কৰি চোৱাৰ নিৰ্দেশ দিয়াৰ আবেদন জনাই শুভম কাপালে নামৰ এজন ব্যক্তিয়ে দিল্লী উচ্চ ন্যায়ালয়ত এটা গোচৰ তৰিছে। আবেদনকাৰীয়ে তদন্ত শেষ নোহোৱালৈকে ভাৰতত গুগল পে'ৰ কাম কাজ স্থগিত ৰখাৰো দাবী তুলিছে। উচ্চ ন্যায়ালয়ে আবেদনখন শুনানিৰ বাবে গ্ৰহণ কৰিছে। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছামেননৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে এই আবেদনৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ, ৰিজাৰ্ভ বেংক, গুগল পে' আৰু সংশ্লিষ্ট পক্ষসমূহলৈ জাননী জাৰি কৰিছে। বিচাৰপীঠখনে আগন্তুক 3 সপ্তাহৰ ভিতৰত সকলো পক্ষকে উত্তৰ দিয়াৰ নিৰ্দেশ দিয়ে। দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত গুগল পে'ৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ কোনো নিৰপেক্ষ সংস্থাৰ দ্বাৰা তদন্ত কৰাৰ দাবী তোলা হৈছে। তদুপৰি তদন্তত অভিযোগ প্ৰমাণিত হ'লে এই সংস্থা বৃহৎ পৰিমাণৰ জৰিমনাৰ বিহাৰ বাবেও আবেদন কৰা হৈছে। আবেদনখনত কোৱা হৈছে যে জৰিমনাৰ বৃহৎ ধনৰাশি দেশৰ ক'ভিড সাহায্য পুঁজিত ব্যৱহাৰ কৰা হওক। আজিৰ খবৰটো চাই কেনে পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানেই। ধন্যবাদ। জয় আই অসম।